অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়াৰে পৰা যিকোনো চৰকাৰী কাৰ্যসূচীৰ আৰম্ভণিত অসমৰ জাতীয় সংগীত আৰু কাৰ্যসূচীৰ শেষত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হ'ব। চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা অসমৰ শিপিনীয়ে নিজ হাতে তৈয়াৰ কৰা গামোচাহে ব্যৱহাৰ কৰা হ'ব। থলুৱা খাদ্য সামগ্ৰী যেনে পিঠা পনাৰ বাহিৰে অন্য কোনো খোৱা সামগ্ৰী চৰকাৰী কাৰ্যসূচীত পৰিৱেশন কৰা নহ'ব। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিন 28 জুলাইৰ দিনটো ৰাজ্যত দেশভক্তি দিৱস হিচাপে উদযাপন কৰা হ'ব। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস 5 আগষ্টৰ দিনটো ৰাজ্যত কৰ্মচাৰী দিৱস হিচাপে উদযাপন কৰা হ'ব। কণ্টেইনমেণ্ট জ'ন ঘোষিত জিলাসমূহৰ দায়িত্বত অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিবসকলে 3 দিন সেই জিলাসমূহত থাকি তাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব লাগিব। টেট শিক্ষকসকলৰ চাকৰিৰ বৈধতা 7 বছৰৰ পৰা আজীৱন কৰিবলৈ ৰাজ্যসমূহক NCTE কৰা আহ্বানক আদৰণি জনাইছে অসমৰ কেবিনেটে। কেবিনেটে সিদ্ধান্ত লয় যে সকলো চৰকাৰী কৰ্মচাৰীয়ে জুলাইলৈকে বাকী থকা বিদ্যুতৰ মাচুল পৰিশোধ কৰিব লাগিব। ইয়াৰ অবিহনে দৰমহা নাপাব কৰ্মচাৰীসকলে। বাসত্তৰ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ বন বিভাগে চাংচাৰী এইমছৰ নিৰ্মাণস্থলীত অনুষ্ঠিত কৰা বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচীত বুধবাৰে অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে ক'ভিড পৰিস্থিতিয়ে মানুহক প্ৰকৃতিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সংৰক্ষণ সম্পৰ্কে সজাগ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত হোৱা বৃক্ষৰোপণ আৰু সংৰক্ষণ কাৰ্যসূচীৰ সুফল পাবলৈ পৰ্যবেক্ষণৰ বাবে ড্ৰোন আৰু ছেটেলাইটৰ সহায় লোৱা হ'ব বুলি সদৰি কৰে। নতুন মোদী কেবিনেটত মন্ত্ৰী হিচাপে বুধবাৰে শপত লয় মাজুলীৰ বিধায়ক তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালৰ লগতে আজি শপত লয় আন 42গৰাকী মন্ত্ৰীয়ে। উল্লেখ্য যে নতুন কেবিনেটত সোণোৱালকে ধৰি মুঠ 5জন উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুখন মুখ্য চহৰ ইম্ফল আৰু আগৰতলাত অচিৰেই আন্তৰ্জাতিক বিমানবন্দৰ নিৰ্মাণ হ'ব বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে। তেওঁ লগতে জনায় যে ইটানগৰৰ নিৰ্মাণৰত বিমানবন্দৰটি এই বৰ্ষৰ শেষৰ ফালে মুকলি কৰা হ'ব। বেলজিয়ামৰ 11 বছৰীয়া লৰেন চাইমন্সে বিশ্বৰ দ্বিতীয় সৰ্বকনিষ্ঠ গ্ৰেজুৱেট হিচাপে কৃতিত্ব লাভ কৰিছে। তেওঁ শেহতীয়াকৈ এণ্টৱাৰ্প বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে বিশ্বৰ সৰ্বকনিষ্ঠ গ্ৰেজুৱেট হ'ল আমেৰিকাৰ মাইকেল কিৰ্নিয়ে। তেওঁ 10 বছৰ বয়সতে গ্ৰেজুৱেট ডিগ্ৰী অৰ্জন কৰিছিল। বলিউডৰ চিৰসেউজ অভিনেতা তথা ট্ৰেজেডি কিং খ্যাত দিলীপ কুমাৰৰ বুধবাৰে ৰাতিপুৱা 98 বছৰ বয়সত দেহাৱসান হয়। 5 দশকজোৰা অভিনয় কালত তেখেতে 65খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। 1991 চনত পদ্মভূষণ, 1994 চনত দাদা চাহেব ফাল্কে বঁটা, 2015 চনত পদ্মবিভূষণৰ সন্মান লাভ কৰা অভিনেতাগৰাকীৰ মৃত্যু ভাৰতীয় ছবি জগতৰ বাবে এক অপূৰণীয় ক্ষতি। দ্য আছাম জাৰ্নেলৰ সৈতে সংযুক্ত হওক। সাইন আপ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ৱেবছাইট www.theassamjournal.com-ত। লগতে ফ'ল' কৰক ফেচবুক আৰু ইনষ্টাগ্ৰামত আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল দ্য আছাম জাৰ্নেল।